ধুবুৰীত ৰেলৱে বিভাগৰ উচ্ছেদ অভিযানত উত্তপ্ত পৰিস্থিতি। আজি ধুবুৰী চহৰৰ 12 নং ৱাৰ্ড নিউঘাট এলেকাত ৰেলৱে বিভাগে উচ্ছেদ অভিযান চলাওঁতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে প্ৰশাসন বা ৰেলৱে কৰ্তৃপক্ষই কোনো ধৰণৰ জাননী নিদিয়াকৈ অবৈধভাৱে উচ্ছেদ কৰিবলৈ অহাত বাধা প্ৰয়োগ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উক্ত ৰেলৱে বিভাগৰ ভূমিত প্ৰায় 50-60 বছৰৰ পৰা বসবাস কৰি আছে লোকসকল, কিন্তু কোনো ধৰণৰ জাননী নিদিয়াকৈ উচ্ছেদ অভিযান চলোৱাৰ বাবে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। रेलवे लैंडर इविक्शन আছে আৰু ৰেলৱে আমাক পোষ্ট বিচাৰিছে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা মেজিষ্ট্ৰেট বিচাৰিছে মেজিষ্ট্ৰেট আৰু ফ'ৰ্চ আমি ডিটেইল কৰিছে 2 ঘণ্টামান আগতে আমি খবৰ পাইছোঁ আৰু আমি এতিয়ালৈকে এটা মানুহবোৰে আমি এপ্লাই কৰিছোঁ আৰু বাকীবিলাক আমি ভিডিঅ' চাইবিলাক কোন মানুহ কাষ্টমাৰ কোনে ছ'চিয়েল মিডিয়া এপ্লিভ লৈছে কোন ইনভলভ আছে ওপৰত আমি নিশ্চিতভাৱে আমি একশ্যন কৰিম। আৰু পুলিচৰ গাড়ী ভাঙি দিয়া হৈছে আমি এতিয়া দেখিছোঁ এটা গাড়ীত পথৰ মাৰিছে আৰু কিছুমান জেচিবি আছে জেচিবিৰ ওপৰত গ্লাছটো ভাঙি দিছে এতিয়ালৈকে আমি দেখিছোঁ। আমি পিছত আমি ইনস্পেকশ্যন কৰিম কি গাড়ীত কি লাগি আছে যদিও কোনো মানুহ ইনজৰ হৈছে এতিয়ালৈকে মানুহ ইনজৰ হোৱাৰ ৰিপৰ্ট আমাৰ লগত নাই, কিন্তু আমি চেক কৰিম আৰু তাৰ পিছত আপোনাক আমি জনাই দিম। ठीक है, धन्यवाद। ये लैंड है रेलवे का लैंड है, ठीक है। रेलवे का लैंड है अराउंड 40-45 प्लॉट्स ऑफ लैंड। उसमें क्या है रेलवे ने बहुत पहले नोटिस भी दिया हुआ उधर उन लोग का कुछ सिस्टम है, फॉर्म ए फॉर्म बी ये सब सिस्टम है, उसमें नोटिस दिया गया और उन लोग ने आज एविक्शन के लिए टाइम फिक्स किया था और डिस्ट्रिक्ट एडमिनिस्ट्रेशन और पुलिस से हमें लॉ एंड ऑर्डर के लिए एक मजिस्ट्रेट और थोड़ा पुलिस फोर्स के लिए रिक्वेजिशन दिया हुआ था, तो हम लोग दे दिया। इससे पहले जब हमारा जो मिनिमल फोर्स और जो एक मजिस्ट्रेट आने के टाइम समय में यहाँ पे थोड़ा सा ये हो गया, मतलब जो पब्लिक ने थोड़ा पत्थर पब्लिक नहीं कुछ मिसक्रिएंट्स ने पत्थर वगैरह मारा, सो हम लोग फिर मैं और हमारा एसपी साहब दोनों आके इसको थोड़ा ठीक किया है और अभी एविक्शन पूरा होगा। और में कितना गाड़ी के नुकसान पहुँचा? वो एक गाड़ी 1-2 गाड़ी का जैसे ग्लास वगैरह तोड़ा है और थोड़ा जेसीबी का तोड़ा है, बट वॉट एवर इट इज़ एक्शन स्ट्रिक्ट एक्शन विल बी टेकन अगेंस्ट दोस्त जो एविक्शन मतलब जो एक तो सरकारी मट्टी में बैठा हुआ है उसके ऊपर उसको पत्थर भी मारेगा क्या। सर किमान परियालों को उच्चेद करा होगा 45 प्लॉट्स ऑफ लैंड करके रेलवे का हिसाब ये इसका जो डिटेल्स हम लोग के पास तो सिर्फ टोटल एरिया का है हमारा रेवेन्यू मैप में, बट रेलवे का जनरल आइडिया होगा। सर ये पब्लिकों यार राज्य स्थानीय राइजे दाबी करिছে যে রেলওয়ের ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকক নোটিশ দিয়া हुआ नहीं नोटिस उन लोग का चेक किया है, नोटिस दिया हुआ है। देखो और खुद को भी तो पता है रेलवे लैंड में बैठा है करके, एंड उन लोग को 3-4 दिन पहले हमारा रेलवे मैनेजर ने आके पूरा उन लोग को समझा के भी गया है, आप लोग को जाना पड़ेगा, हम लोग परसों एविक्शन करेंगे करके। आज जितना हो सकता है उतना करेंगे, उसके बाद हम लोग देखेंगे क्या करेंगे। ৰাইজৰ হৈ এতিয়া আপোনাৰ মই কথাবিলাক অলপ লেংৰি হ'ব। কথাটো হ'ল কি আমাৰ নিগড়ত 2013 চনত কিছুমান মানুহে নোটিছ দিছিলে, তাতে এই জাহাজঘাটৰ এটা ৰাস্তা হোৱাৰ কথা আছিল, সেই ৰাস্তাঘাটটো হ'ব, পিছত দেখা গ'ল যে সেই ৰাস্তাটো বন্ধ হৈ গ'ল। 13 চনত বন্ধ হৈ গ'ল, তেতিয়াৰ পৰা নটিছটো আৰু এভিকশ্যন কৰা নাই। আমি কৈছোঁ যে আপোনালোকে ৰাস্তা বনায় তেনেহ'লে আমাক ক'ব, আমি যিদিনা ক'ব আমি ঘৰ ভাঙি দিম। একোৰ কৰা কথা আছিলে সেইটোও নহ'ল,
একোৰে নকৰিলে পিছত মাজত আৰু কেইবাৰবাৰ আহিছে, খালি নিগড়তে আহে। এনেকৈ নটিচ ধুবুৰী টাউনত সব ঠাইতে দি আছে। এতিয়া ৰেলৱে ষ্টেচনত ৰেলৱে ষ্টেচনত তাতো নটিচ দি আছে, তোমালোকে ঘৰবিলাক ভাঙি লোৱা। এতিয়া এই কৰাইপট্টি তাতে নটিচ দি আছে, ভাঙি দিয়ে আকৌ যাই ঘৰ বনায়। হৈছে ইয়াতেও বাৰে বাৰে নিগড়তে আহে, ঘৰটো ভাঙিবলগীয়া। আপোনালোকে নটিচ লৈ আহক, কাৰণ এটা নটিচ লৈ আহক, ভাঙিব লাগে। তাৰ আগতে মাইকিং কৰক যে 2 দিনৰ ভিতৰত ঘৰটো ভাঙে। সেইটো নহয়, আজি হঠাৎকৈ আহিছে। আজি হঠাৎকৈ আমি ইয়াত গৈছোঁ, কোৰ্টত গৈছিলোঁ, কিবা কাম আছিল। ইয়াতে আহি শুনিলোঁ যে সিহঁতে ভাঙি আছে। গতিকে আমি মেজিষ্ট্ৰেট ক'লোঁ, ছাৰ আপুনি এটা কাইণ্ডলি মোক এটা অৰ্ডাৰ দেখাওক যে আজি যি অৰ্ডাৰ হৈছে সেই অৰ্ডাৰটো ধৰক DRM, ইয়াৰ অথৰিটি হ'ল DRM যদি অৰ্ডাৰ কৰিছে তেতিয়াহ'লে আমি ভাঙি গুচি ল'ম। কিন্তু আপোনাক অৰ্ডাৰটো কাইণ্ডলি আপুনি দেখাওক। মেজিষ্ট্ৰেটে অৰ্ডাৰ দেখিব নোৱাৰে। মই এইটো তেতিয়াহ'লে আপোনালোকে কিয় ঘৰ ভাঙি আছে? আৰু যদি ভাঙে তেনেহ'লে ৰেলৱে ষ্টেচনত য'ত কাম হৈ আছে ডেভেলপমেণ্টৰ, ৰেলৱে কলনি আছে, সেইবিলাকে ভাঙক। এইটো নদী ইয়াত কিয় ভাঙিছে? নদী ভাঙা জেগাত কিয় ভাঙিবলৈ আছে? আৰু ভাঙে আপোনালোকে লাগি লওক। আপোনালোকে কয় যে আমি ইয়াতে এটা স্কিম কৰিম, আমাৰ দৰকাৰ হৈছে, আমাক নটিচ দিয়ক। আপোনালোকে আইনটো কিয় হাতত লৈছে? কৈছে মেজিষ্ট্ৰেটে কৈছে, আপুনি মেজিষ্ট্ৰেট হৈ আইনটো কিয় হাতত লৈছে? পুলিচে কৈছে আপোনালোকে আইন হাতত নল'ব। যদি অৰ্ডাৰ আছে, আমাক DRMৰ অৰ্ডাৰ আছে, আমাক যদি যাব কৈছে আমি গুচি যাম। আমাক 2 দিন বা 3 দিন টাইম দিব লাগে। আমি 50, 60, 70 বছৰ পৰা আছে ইয়াতে। 1,500, 2,000 ফেমিলি মানে আছে। হ্যাঁ, আগত 13 চনত এটা নটিচ দিছিল, ৰাস্তা হোৱাৰ কথা আছিল। হঠাৎ ভাঙিব আহিছে। কোনো একো দিয়া নাই, কোনো জাননী, কোনো ইনফৰমেশ্যন একো দিয়া নাই। হা না, আমিতো এতিয়া কৈছে আপোনালোকে নটিচ দিয়ক। যদি আপোনালোকে লাগে আমাক নটিচ দিয়ক, আমি 3 দিন বা 4 দিনৰ ভিতৰত ভাঙি যাব। আৰু যদি লাগে তো উপায় নাই আমাৰ, কিন্তু লাগিলে আমাক গৰীব মানুহবিলাকে জেগা দিব লাগিব। না, দেখাব পৰা নাই, কিন্তু আমাক জেগা দিব লাগিব এঠাইত। গৰীব মানুহবিলাকে এঠাইত, আমি 50 বছৰ পৰা আছোঁ, আমাক যিকোনো এটা ঠাইত জেগা দিব লাগিব। কিন্তু আৰু এটা কথা মোৰ বৰ দুখ লাগে, মাজে মাজে বহুত ঠাইত হয়, মাটি আহি দখল কৰে। মই ডিপাৰ্টমেণ্টত জনাওঁ, সিহঁতে আহি পইচা লৈ গুচি যায়, একো নকয়। নতুন দখল কৰি আছে বহুতে, এতিয়াও আছে, সেইবিলাক একো নকয়। কিন্তু আমি 70 বছৰ পৰা আছোঁ, সেইটোৰ ওপৰত টাৰ্গেট আছে। এই নদীৰ এইফালে আছে, নদীৰ এইফালে আছে, সেইফালে পাব, সেইটোও পাব আপোনালোকে। সেইটো বুজে, সেইটোক একো নকয়। কমপ্লেইন দিছে সিহঁতক যে নতুনকৈ ঘৰ ভাঙি আছে, নতুন এই ঘৰ কিয় বনাব? নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অসম 365।